এই নুহুমাব দেখোন এই নুহুমাইছে একেবাৰে ইমানেই শাক আনিছে মানে ডাঙৰ ডাঙৰ অলপ ধুনীয়া লাই শাক এইখিনি এনেকুৱা লাই শাক বজাৰৰ পৰা কিনিবলৈ গ'লে বেপাৰীয়ে কচি কচি দামটো ল'ব কেজি কেইটকা আছিলে কেজি 60 টকা কেজি এতিয়া ফ্ৰী মাল ঘৰৰ মাটি ঘৰৰ খেতি সেইটো কাৰণে পেলাইছিলে মানুহটো দেখিছে নাই কিমান চাপৰ এই কটীয়া মানুহৰ বহুত সমস্যা বুলি ভিডিঅ' এটা বনাই থৈছে সেইটো চাবলৈ নাপাহৰিব হেই গাইছ কি খবৰ আপোনালোকৰ সকলোৱে চাগে ভালেই মই আৰু গৈ এটা নতুন ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজত আৰু আজি মোৰ লগৰ এটা আহি আছে প্ৰীতম ফুকন আৰু এটা চেনেল আছে প্ৰীতম ব্লগ চ' দুইটা একেলগে ব্লগছ কৰিম মানে এই ব্লগছ অকল সিহে কথা ক'ব মানে সি কথা ক'লে মই কথা ক'ব নোৱাৰোঁ মানে বুজিছে নহয় চালে বুজি যাব চ' আপ ষ্টাৰ্ট কৰিছোঁ মোৰ নতুন ব্লগ হৈছে নাই হাই হেল্ল' নমস্কাৰ বন্ধুসকল আজি আমি এটা বেলেগ জেগাত যাম ক'ত যাম নকওঁ চাওক একচুৱেলি গ্ৰেজুৱেশ্যন পাছ কৰাৰ পিছত ল'ৰা ছোৱালী কি কৰিব লাগে এখন মাৰি থৈ যাব লাগিব হয় নাই আহা ওলাই স্কুটি হয়তো জ্বলাই থাকোঁতে যাব এতিয়া এটা দিনটো ভাই এইফালে নাই যে হয় নাই বঢ়িয়া মানে Baby, something about you makes me feel like crazy, dumb and lazy about you. Makes me check out on my phone. Baby, something about you makes me feel like crazy, dumb and lazy about you. Makes me মেক্সিমামে কি হয় গ্ৰেজুৱেশ্যন চেজুৱেশ্যন পাছ কৰাৰ পিছত বা পঢ়া শুনা ল'ৰাই কি হয় দেওবাৰ দিনটো মানে চিনেমা চাই টাউনত ঘূৰি ফুৰে লগৰ ল'ৰাৰ লগত আড্ডা সেই তেনেকুৱাবোৰ এতিয়া ডেঞ্জাৰ ৰাস্তা এডোখৰ পাৰ হৈছোঁ ডেঞ্জাৰ ৰাস্তা পাৰ হ'লোঁ তো আমি সেইকাৰণে কি কৰি আছোঁ বা আমি কি কৰোঁ সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকক এই ব্লগৰ যোগেদি আচলতে এই কিছুমান আৰু যে ডাঙৰ হোৱাৰ পিছত কৰিব লাগে ন মানুহে কিবা কাম কৰি আছে সেইফালে চাব পাৰে সেইটো ৰাস্তা নি ব'লা পাই গ'লি আহি পেলাই এতিয়া আমি যাম আচলতে এইটো মোনা এটা লৈ আহিছোঁ সেইকাৰণে এইটো লেটছ গো তো আমি আনিবলৈ গৈ আছোঁ আপোনাৰ কবিৰ পাত বা এখন আপোনালোকক এটা ধুনীয়া বাৰী দেখাম নৈ কিনাৰৰ মাটিবোৰত মানে যিবোৰ মাটি পৰি থাকে মানে তো সেইবোৰত কেনেকৈ এইবিলাক ইউজ হয় আপোনালোকে দেখিবলৈ পাব চ' এতিয়া নাজিৰাত মই ওলাই আহিছিলোঁ অফিচলৈ সৰু কাম এটা আছিল যদিও আজি ছানডে হয় তো ছানডে দিনটোত সেইখিনিক বাদ দি আমি এতিয়া বাৰীলৈ আহিছোঁ মানে তো আপোনালোকক এতিয়া এনেকুৱা এখন বাৰী দেখাম ৰেডি হওক আপোনালোকে যিখন বাৰী মানে বাহিৰত চাব লাগিব এখন আমি গেট খুলিছোঁ আৰু গেট খুলি এয়া ভিতৰলৈ সোমাইছোঁ ভিতৰলৈ সোমাই এতিয়া আপোনালোকক সেইখন বাৰী দেখাম যিখন বাৰী চাবৰ কাৰণে মানে জাষ্ট চাওক এইখন হৈ গ'ল বাৰী হাই ইয়ালৈকে আছে চাওক হাই তালৈকে আছে মানে বহুত কি বুলি ক'ম বহুত ডাঙৰ বাৰী মানে এইবোৰ হৈ গ'ল আপোনাৰ লাই শাক এইখিনি কবি হয় ন এইখিনি ওলকবি চাওক বজাৰৰ পৰা কিনে নহয় ওলকবি এনেই কেজি কিমান হৈ আছে বজাৰত বহুত হৈ আছে ন তো ঘৰতে যদি আপোনালোকে এনেকুৱা কিছুমান চুলকবি এনেই আৰু পাৰে সৰু সুৰাকৈ অলপ চলপ যদি আগফালে এনেকৈ লাইনকৈ ৰুব পাৰে নহয় তেতিয়াও বহুত টকা ৰাহি হৈ যাব এইফালে এইবোৰ ওলকবি সেইফালে ওলকবি আপোনাৰ দাদাই ওলকবি নি আছে চাওক আমি কি নিম ইয়াৰ পৰা এতিয়া কবি পাত কি কৰিবলৈ আৰু এটা কথা আমি একচুৱেলি নিবলৈ আহিছোঁ আপোনাৰ কবিৰ পাত মানে সেই পাতবোৰ কি কৰিম আপোনাৰ গাহৰিক দিব লাগিব মানে গাহৰিয়ে খাই ভাল পায়তো সেইটো কাৰণে গাহৰিৰ দানা মানে এইবিলাক মানে তাত বাইদেউ এগৰাকীয়ে বোলে কবি কামত লাগি আছে কিবা কিবি শাক পাচলি কিবা কিবি কামত সেইখিনি মানে ছিঙি দিয়ে নেকি বুঢ়া হেৰিবোৰ সেইকাৰণে বজাৰলৈ নিয়াৰ আগত ছিঙি দিয়ে এইখিনি চাওক আপোনালোকে বজাৰলৈ নিয়াৰ আগত মানে কবিবোৰ বজাৰত বিক্ৰী কৰি নি পেলাই তো তাৰপৰা যিবিলাক কবিৰ ডাঙৰ পাত হয় মানে সেইবোৰ ইয়াত ছিঙি যিবোৰ পেলাই দিয়ে সেইখিনিও মানে পেলনি হৈ যায় নি পেলাই কি কৰিবগৈ গাহৰি দানা বনাব মানে সেইও খাই ডাঙৰ হ'ব আকৌ তাক বিকিব তাৰ পৰাও পইচা মানে পেলনীয়া বস্তুৰ পৰা খুৱাই আকৌ যিটো খুৱাব
তাৰ পৰাও পইচা মানে পইচাই পইচা অসমত গোটেই পইচাই পইচা মানে তাকে নকৰি যদি ডাঙৰ মানুহ হ'লোঁ বুলি যদি আপোনালোকে যদি ভাবি থাকে ডাঙৰ মানুহ হ'লোঁ আমি এইবোৰ এতিয়া কৰিব নোৱাৰোঁ বহুত পঢ়া শুনা মানুহ এইবোৰ খেতি বাতি কৰিবলৈ নাই কিনি খাম তেতিয়াতো বাহিৰৰ পৰাই বস্তু আহিব দামটো হ'বই টেক্সটো দিবই লাগিব হেৰি কিবা কিবিটো থাকিবই তো তাকে নকৰি যদি এনেকুৱাকৈ কৰিব পাৰি বাকী নহ'লেও এনেও এনেকুৱা বাৰী চাবলৈ নাই মানে নে কি কয় নৰ্মেলি আপোনালোকে কি কয় বেলেগ একো নহ'লেও এতিয়া চাওক আপোনালোকে এইখিনি যিমান কবি আছে সেইখিনি যদি কোনোবাই খায় ন এইখিনি একো সাৰ চাৰ নিদিয়া অৰ্গেনিক বুলি কয় আপুনি ধুনীয়া মাটি পলসুৱা মাটি ইয়াতে পানী আহিলেও সাৰ চাৰবিলাক ৰখি যায় এনেকুৱা মাটি নিও আৰামছে মানে ধুনীয়াকৈ 6-7 মাহ আৰামছে চলি যাব পাৰে মানে আপোনালোকে যদি কেনেকৈ পাৰি ন এনেকুৱা কৰিব এডোখৰত বোলে কবি দিলা এডোখৰত অলপ লাই শাক কৰি দিলা তেনেকৈ পাৰিতো এনেকুৱা মাটিটো বেছি নাই যদি এইফালে অলপ দূৰ নেকি এইফালে বহুত দূৰলৈকে খেতিয়ে এইফালে এইফালেও খেতি বহুত দূৰলৈকে এইখিনি গোটেইখিনি খেতিয়ে আছে সেইফালে তালৈকে আৰু আপোনাৰ সেইফালে পিছফালে সেইখন নৈখন ইয়াৰ পৰা দেখি পাবনে জানো বেছি দূৰত নাই কেমেৰাটো বেছি দূৰ নিচিনা লাগিছে কিন্তু ইমানো বেছি দূৰ নহয় বাৰু গোৱাচোন খোৱা ইয়াতকৈ বেদনা লাগেনে ঐ জানমণি তো তাৰে কবি কেইটামান লগত লৈ লৈছে ঘৰত খাবৰ কাৰণে সাৰ নিদিয়া বাহিৰৰ পৰা নহা মাল পিয়ৰ অৰ্গেনিক মাল একদম নৈ কিনাৰত হোৱা ওলকবি এইখিনি সেইফালে ফুলকবি আছে সেইফালে লাই শাক আছে কি লাগে আপোনাক কিহৰ লগত খাব মানে আপুনি দাইলৰ লগত খাব আলুৰ লগত ভাজি খাব যাৰ লগত যি খাবলৈ মন যায় চব ইয়াতে পাব মানে আৰু ওলকবিখিনি খাব এইখিনি বজাৰত বিকিব বাকীখিনি গৰু দানা গাহৰি দানা বনাই পেলাই দি দিলে মাল তাতে খতম এক বেগ শাক লৈ আহিছোঁ এতিয়া আমি পূৰা খাবগৈ লাগে ঘৰত গৈ পেলাই দেখিছে এটা দাঙিব পৰা নাই এইফালে লাই শাক আনিছে ওলকবি আনিছে ফুলকবি আনিছে পাৰিছা নাই দাঙিব নাই পৰা ছটা মানুহ বৰা ধমাকা ছটা মানুহ বৰা ধমাকা হৈ গৈছে আচলতে কি হৈছে এই বাৰীখন মানে ইহঁতৰ বাৰী হয় আমাৰ নহয় ইহঁতৰ বাৰী হয় তো নৈ কিনাৰত ইহঁতৰ মাটিডোখৰ এনেই পৰি আছে মানে তো সেইটো কাৰণে ইহঁতি কি কৰিছে মেক্সিমামটো বহুত মানুহৰ চাগে মাটি এনেই পৰি থাকে একো মানে কামো কৰা নাই তো ইহঁতি কি কৰিছে এনেকুৱাকৈ ডাঙৰ শাক খেতি কৰিব পৰাকৈ মানে মাটিখিনি ইউজ কৰিছে এই মানুহজন যিজন দেখিলে যে অলপ আগত কথা পাতি আছিলে তেওঁ ইয়াত খেতিখিনি কৰিছে মানে সেইকাৰণে কি হয় ইহঁতকো দিয়ে আৰু কিবা কিবি অলপ চলপ শাক চাক আৰু সেইটো কাৰণে কি হয় আমি এবাৰ চাবলৈ আহিলোঁ আপোনালোকে এবাৰ লাষ্ট টাইম চাই ল'ব পাৰে সঁচাকৈ ইমানখিনি মাটি কাৰোবাৰ যদি নৈ কিনাৰৰ ওচৰত আছিলে নৈ কিনাৰত থাকিলে কি হয় মানে কোনো পাত্তা নিদিয়ে মানে যে নৈ কিনাৰত আছে মাটিখিনি কি কৰিম কিন্তু মেক্সিমাম আমাৰ এইটো চাইডেতো খেতিয়ে হয় মানে আৰু খেতি এইখিনি বজাৰতো বিকে পইচাও 2 টকা ইনকাম হয় মাটিখিনি এনেই পৰি থকাতকৈ মানে বজাৰৰ পৰা নিকিনাকৈ শাক পাতো খাবলৈ হয় চ' এতিয়া ৰিটাৰ্ণ মানে হাবিৰ পৰা নৈ কিনাৰৰ মাজৰ পৰা ঘৰলৈ ৰিটাৰ্ণ এয়া আমাৰ আলোক ভাই আলোকছ ব্লগছ ইয়াৰো চেনেল এটা আছে আপোনালোকে চাব বৰহিল চৰহিলৰ পৰা বহুত ধুনীয়া ভিডিঅ' মানে ই আপলোড কৰি থোৱা থাকে তো আপোনালোকে দিনটোতনো কি কৰে ছানডে দিনটোত আমিনো ছানডে দিনটোত কি কৰোঁ সেইটোতো আপোনালোকক দেখালোৱে ছানডে দিনটোত মই এনেকুৱা ধৰণৰ কিছুমান কামেই কৰোঁ মানে কেতিয়াবা বেলেগ প্লেনিং থাকিলে বেলেগত যাওঁ কিন্তু আপোনালোকে কি কৰে ছানডে দিনটোত সেইটো তলত কমেণ্ট কৰি জনাব বা আপোনালোকৰ ঘৰত কাৰ শাকৰ বাৰী আছে বা কোনে শাকৰ খেতি কৰিছে সেইটো দেখাব আমাৰো নাথাকিলেও কি হয় লগৰে যেতিয়া আৰু নিম নেকি অকণমান শাক অলপ লৈ যাবা ঠিক আছে অকণমান ইয়ে দিব মোক চাবলৈ তেতিয়াহ'লে চাই থাকক এনেকুৱা কিছুমান ব্লগ চাই থাকিবৰ কাৰণে এনেকুৱা কিছুমান বিভিন্ন ধৰণৰ অসমৰ ফেষ্টিভেল কিবা কিবি দেখাম আৰু যি পাৰোঁ এইবিলাক তেওঁলোকে কাম চলাই আছে তো আহি বৰ্তমান আমি পালোহি এতিয়া মথাউৰিৰ পৰা স্কুটিৰ পৰা ৰিটাৰ্ণ আকৌ যাম ঘৰলৈ তাৰ আগতে লাষ্ট এটা ৰিকুৱেষ্ট যদি আপোনালোকে মানে শাকৰ চাকৰ খেতি কৰিছে তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মানে আৰু তেতিয়ালৈকে চাই থাকক কি আলোকছ ব্লগ ৰিটাৰ্ণছ ব্লগ এনেকুৱা কিছুমান ফাল্টু ভিডিঅ' সদায় চাবলৈ পাই থাকিব যদি এই ফাল্টু ভিডিঅ'বিলাক আপোনালোকৰ কেতিয়াবা হ'লেও অকণমান ভাল লাগি যায় তেনেহ'লে লাইক কৰি দি দিব আৰু বেয়া লাগিলে ডিছলাইকটো কৰাতকৈ বেয়া লাগিলে কমেণ্ট এটা দিয়ক ডিছলাইক কৰিলে মানে মনত বিৰাট দুখ লাগে মানে কান্দিবও নোৱাৰোঁ যে এই দুখতে থাকোঁতে ভাত পানী নাখাই দিছে নে শুকাই গৈছোঁগৈ সেইকাৰণে পৰাপক্ষত ডিছলাইকটো নামাৰিব আৰু দেই আজিলৈ আহিছোঁ তেতিয়াহ'লে আকৌ লগ পাম এনেকুৱা কিছুমান ফাল্টু ভিডিঅ' সৈতে তেতিয়ালৈকে চাই থাকক এনেকৈ আজি আমাৰ ব্লগটো সমাপ্ত হ'ল চ' দিনটো এনেকৈ কটালোঁ দুয়োটাই একেলগে চ' আৰু চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ